গৌতম এছামিছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এইটো হৈছে ধন্ধমা নলবাৰী ৰোড। এই বাটেৰে আমাৰ ঘৰলৈ যাওঁ আহক। এই ভাবিছোঁ মোৰ ঘৰৰ লগতে এটি পুৰণি মন্দিৰ দেখুৱাম বুলি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, সকলোৱে একেলগে চাওঁ আৰু শেষলৈ চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টোৰ এইটো হৈছে শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান বালিতাৰা। 1908 চনতে স্থাপিত হৈছিল। প্ৰায় 117 বছৰৰো অধিক বছৰ হৈ গ'ল আৰু বহুতো দূৰ দূৰণিৰ পৰা বহুতো ভক্ত ইয়ালৈ আহে আৰু শিৱৰাত্ৰি আৰু অম্বুবাচী মেলা এই মন্দিৰটোতে কৰা হয়। আৰু প্ৰথম অৱস্থাত এই মন্দিৰটো তেনে সৰুকৈ আছিলে। পাছত 2003 চনত ষ্টাৰ্ট কৰে কামৰ আৰু 2006 চনত সম্পূৰ্ণ হৈ উঠে এই নতুন মন্দিৰটো। এই মন্দিৰটো মোৰ ঘৰৰ কাষতে হয় আৰু মোৰ ঘৰৰ একদম লগালগি বুলি ক'লেও ভুল নহয় আৰু প্ৰায়বোৰ ভিডিঅ' মই ইয়াতে দি থাকোঁ, ইয়াৰ পৰাই দি থাকোঁ। এই মন্দিৰটো আপোনালোকৰ বহুত ভাল লগা এতিয়া হৈছে আৰু মোৰ ওপৰত সদায় তুলিছে। আগতে যেতিয়া মন্দিৰটো আছিলে ইয়াত প্ৰকাণ্ড গছ পাঁচডাল আছিল। এই গছবিলাক এতিয়া বাৰু নাই। এতিয়া এই নতুন এই দুডাল গাছে আছে বৰ্তমান, কিন্তু বৰ পুৰণি। আপোনালোকে চাওক আৰু কমেণ্ট কৰি জনাওক যে মন্দিৰটো কেনে লাগিল। মোৰ ভাঙা চিঙা ঘৰটো চাওক। এইটো হৈছে মোৰ ঘৰৰ মেইন গেট, এইটোৱে হৈছে মোৰ ঘৰ। এই দুখন টেম্পু আমাৰে আৰু এইখন টেম্পু নচলিলে মোৰ পেট নচলে। এই স্কুটিখন আমাৰ ডাঙৰ বৌৰে হয়, এইখন মোৰ। মই ঘূৰি ফুৰোঁ এইখন স্কুটিলৈ প্ৰায়। আহক আমাৰ ঘৰৰ ফালে এইবাৰ দেখুৱাওক। এইটো হৈছে আমাৰ পাকঘৰ বুলি কয়। এইটো চৌকা, আমি যিহেতুকে চৌকাত বেছি ব্যৱহাৰ কৰোঁ। এইটো হৈছে আমাৰ, মই ইয়াতে বহি মই ভিডিঅ'বোৰ এডিট কৰোঁ, অলপ চেষ্টা কৰোঁ আৰু এডিট কৰা ইয়াতে। এইটো হৈছে ভাঙা চিঙা ঘৰ মোৰ। মই এনেকৈ চোফাখনত বহি এনেকৈ এডিট কৰি থাকোঁ, ভাবি কি দিম কি নিদিম। সৌটো যি খুটা দেখিছে সেইটোত বৰষুণ দিলে বহুত পানী পৰে ঘৰৰ ভিতৰত। আৰু এই বিচনাখনে মোৰ, আৰু ইয়াতে মই শুই ধৰক মোবাইলটো টিপি এনেকৈ ভাবি থাকি কেনেকুৱা কি কৰোঁ। এইটো আমাৰ দমকল। এইটো ইয়াতে কিবা কিবি আৰু খেতি অলপ কৰিছোঁ। এইটো আমাৰ পুখুৰীয়ে না খালে না কি ক'ব নোৱাৰোঁ, কিন্তু এই আৰু মাটি নিয়াতে এনেকুৱা ধৰণৰ এটা বৃহৎ আকাৰৰ পুখুৰী যেন সদৃশ হৈছে। এয়া মই নেমু টেঙা খেতি নহয় ঠিক, কিন্তু মই ইয়াত হেৰি কৰিছিলোঁ, কিন্তু কিছুমান লাগিছে কিছুমান মৰিছে। এতিয়া বেছি নাই, ইয়াতে গছ 10 জোপামান গছ আছে। আৰু মই লকডাউনত ইয়াতে খেতি কৰিছিলোঁ। ইয়াত ৰঙালাও দিছিলোঁ, অৱশ্যে ভাল হৈছে। ৰঙালাও বিক্ৰীও কৰা গৈছে। এইবাৰো কিজানি কিবা এটা কৰিবলৈ চেষ্টা কৰিম। সময় নাপাওঁ যিহেতুকে গাড়ী চলাই আহি খুব 10-15 মিনিটমান সময়হে পাওঁ। তাৰ মাজতে অলপ ভিডিঅ' কৰাৰ চেষ্টাও কৰিছোঁ। এই ভিডিঅ'বোৰ ভাল লাগিলে চাব বুলি আশা কৰিলোঁ।